हेलो गाइस वेलकम टू माय यूट्यूब चैनल आशा करूँ आपनालोक भाले आछे आरो मयू भाले आछो। আজি आपनालोকৰ মাজলৈ নতুন এটা ভিডিও লৈ আহিছো। তাৰ আগতে কৈ লওঁ आपनालोকে বাৰু ডাৱৰীয়া বতৰত কি খায় কমেন্ট কৰি জনাবচোন। মোৰ পিছে ডাৱৰীয়া বতৰত বহুত মানে যিবোৰ খাবলৈ মন যায় হেতু আৰু সবৰে হয় ধৰি লওক ঘৰত থাকিলে আৰু বৰ হৈ থাকিলে কি খাও কি নাখাও এনেও লাগে। সেইবাবে ভাবিলো আজি আপোনালোকৰ বাবে ৰেচিপি এটা লৈ আহো বুলি। ৰেচিপি মানে কিনো চিকেন ফ্ৰাইড ৰাইস বনাম আৰু আপোনালোকক হেতুৱে দেখুৱাম। মই মানে বৰ ভাল নবনাও কিন্তু ঘৰত খাবলৈ আৰু যিখিনি লাগে সেইখিনি জানো আৰু সেইবাবে আপোনালোকে যদি কিবা ভুলো দেখে বেয়াকৈ কমেন্ট নকৰিব আৰু ভালকৈ কমেন্ট কৰি জনাব কিবা ভুল দেখিলে আৰু তেনেহলে ভিডিওটোলৈ আগবাঢ়ো। ভিডিওটো স্টাर्ट কৰাৰ আগতে কথা এটা কৈ লওঁ বুলি ভাবিলো। আজি মানে ৰেচিপিটো হাজবেণ্ডে বনাম বুলি কৈছিলে কিন্তু মানে মই বনাব নিদিলো যেহেতু আপোনালোকৰ আগত আজি মই প্ৰথমবাৰ বনাম সেইবাবে তেওঁ বনাব নিদিলো। নেক্সট টাইম যদি তেওঁ বনোৱা লাগে তেন্তে আপোনালোকে মোক কমেন্ট কৰি জনাবা হা। নহলে ভিডিওটো এতিয়া স্টাर्ट কৰো। আপোনালোকেও মোৰ লগত চাই থাকিব আৰু যদি ৰেচিপিটো ভাল লাগে আপোনালোকে এবাৰ ট্ৰাই কৰি চাব হা। I know you told your friend you're not okay and tell me what's wrong. तो गाइस আপোনালোকে দেখিলে মই মাংসখিনি ধুই মেলি থৈ দিছো আৰু এফালে পিয়াজ আলু এই সকলোবিলাক কাটি ললো ভিডিওটো বনোৱাৰ আগতে। আৰু মানে মই কম মছলা দি আজি ৰেচিপিটো বনাম চিকেন ফ্ৰাইড ৰাইসটো যেহেতু মাও ইমান মছলা খাই ভাল নাপায় আৰু ময়ো খাই ভাল নাপায় আৰু হাজবেণ্ডেও ভাল নাপায় সেইবাবে মানে কম মছলাৰে মই বনাম আৰু আপোনালোকে চাই থাকিব তেন্তে। আৰু মানে এটা কথা কৈ লওঁ মাংসটো যে আপোনালোকে কম দেখি ক'ব পাৰে ইমান কম বুলি ফ্ৰাইড ৰাইস বনাব লোৱাৰ কাৰণে ইমান কমকে মানে আনিছো মানে নহলেতো এনে নৰমালি খাবলৈ ধৰি লওক সৰহকে অনা হয় কিন্তু চিকেন ফ্ৰাইড ৰাইসত ইমান সৰহ হলেও মাংসটো ভাল নালাগে সেইবাবে কমকে লৈছো। এতিয়া মই ইয়াত হালধি দিম হালধিটো ইমানটো পৰিমাণত এচামুচ নহয় আৰু এচামুচতকৈ অলপ কম। তাৰপিছত মই অলপ মছলা দি দিম মই আন্দাজত দি দিছো বটলৰ মুখেৰে দি দিছো চামুচ লোৱা নাই। আৰু এফালে নিমখ দি দিছো নিমখটো জুখত দি দিছো মই মানে একেবাৰে পিছলৈকে দি দিছো আৰু একে কোবতে। এতিয়া মই মেৰিনেট কৰি লৈছো গোটেইখিনি ভালকে মানে মিক্স কৰি নললে খাই ধৰি লওক ভাল নালাগে হয় না সেইবাবে মানে ভালকে মিক্স কৰি লওঁ এতিয়া। আৰু ৰেচিপিটো কেনেকুৱা বনে আপোনালোকে চাই থাকিব কিন্তু দেই ভালো বনিব পাৰে বেয়াও বনিব পাৰে খোৱাজনেহে গম পাব কেনেকুৱা লাগে। হাজবেণ্ডে মানে কেমেৰাত হৈ আছে মই মনে মনে কৈছো আৰু এই বোলো নিমখ চোকা হলে পিছত মোক নকবা দেই বোলো। এইখিনি মেৰিনেট কৰি ললো মছলা যিহেতু একেবাৰে কম দিছো। এতিয়া আদা ৰসুনটো খুন্দি লওঁ আপোনালোকে চাই থাকক। এইটো পাতি ললো আৰু এইটো গৰম হ'বলৈ দিও তাৰ আগতে আপোনালোকক বস্তু এটা দেখাই লৈছো। এইফালে চাওকচোন আমাৰ মানে এইখন বাৰ্নাৰখনৰ এই ষ্টেণ্ডটো অলপ ভাঙি আছে মানে মায়ে কি ব্যৱস্থা কৰি লৈছে এফালে হিলগুটি এটা দি লৈছে যাতে মানে বস্তু এতিয়া আমি ইয়াত কেৰাহী চেৰাহী পাতিলে মানে গালে পৰি নাযায় বুলি। আৰু মানে মই এতিয়া ডাঙৰ কেৰাহীটো পাতিছো সেইবাবে আপোনালোকে ক'ব ভাত ভাজিব লৈছে ইমান ডাঙৰ কেৰাহীটো পাতিছে বুলি কিন্তু কথাটো হ'ল কি আমাৰ আহি পাওঁতে অলপ দেৰি হ'ল মায়ে চব্জি অলৰেডি বনাই থলে মানে সেইবাবেহে মই মানে এতিয়া কি হ'ল ডাঙৰ কেৰাহীটোত পাতিবলগীয়া হৈছে। আৰু ডাঙৰ কেৰাহী হ'লে এটা কাৰণত ভাল হয় ভাত চাত ভাজিবলৈ তেতিয়া কিনাৰৰ ফালে পৰি নাযায় সেইবাবে ডাঙৰ কেৰাহীটোৱে পাতি লৈছো। এতিয়া কেৰাহীটো গৰম হৈ গ'ল আপোনালোকে হয়তো দেখিছে। এতিয়া মই তেল দি লওঁ তেল অলপ সৰহকৈ দি লওঁ পিছলৈকে ভাতটো ভাজিব আছে যে সেইবাবে। তেলটো গৰম হৈ লওক তাৰপিছত আমি তাত পাঁচফোৰণ কেইটামান দি দিম। এতিয়া পাঁচফোৰণ এনেই দুটামান চেটিয়াই লৈছো আৰু খাবলৈ ভাল লাগিবৰ বাবে বেছিও নহয়। আৰু এতিয়া মই মাংসটো দি দিম মানে মই তেলত এতিয়া পিঁয়াজটো দি নলওঁ যিহেতু মাংসটো পুৰা ফ্ৰাই কৰি ল'ব লাগিব। তেলত যদি পিঁয়াজটো আগতীয়াকৈ দি দিওঁ তেতিয়া পিঁয়াজটো মানে দেৰি যাব সেইবাবে মানে মই মাংসটো দি লৈছোঁ। মাংসখিনি অলপ ফ্ৰাই হৈ লওক তাৰপিছতে পিঁয়াজ এই সকলোবিলাক দিম। তো গাইছ আমি এতিয়া মাংসখিনি এবাৰ চেক কৰি লওঁ কি হৈছে কি নাই হোৱা।
আৰু মাংসটো আপোনালোকে ইয়াত মোবাইলত হয়তো মানে অলপ বগা বগা দেখিব পাৰে, কিন্তু বগা নাই হোৱা, হালধি ঠিকে আছে। ইয়াতকৈ বেছি হালধি হ'লে তিতাহে হৈ যাব। এতিয়া আমি আলু, পিঁয়াজ আৰু জলকীয়াখিনি দি লওঁ। আলু দি দিছোঁ, মানে হাজবেণ্ডে আলু খাই ভাল পায় যে, সেইবাবে আলু কেইটুকুৰামান কাটি দি দিছোঁ। এইফালে পিঁয়াজ দি দিছোঁ আৰু জলকীয়া 5টামান দি দিছোঁ, যিহেতু জলকীয়া সকলোৱে খায় ঘৰত। এতিয়া আমি এইখিনি লৰাই দিওঁ, ভালকৈ মিক্স কৰি দিওঁ। তাৰপিছতহে আৰু মেইন ৰেচিপিটো বনিবগৈ। মাংসটো প্ৰথম ভালকৈ সিজি ল'ব লাগিব, পূৰা ড্ৰাই ফ্ৰাই হৈ ল'লেহে ৰেচিপিটো ভাল হ'ব। পূৰা আৰু জংগলী খানা বনাইছোঁ আৰু দেই। আমাৰ মানে সেই ওচৰত কুকুৰো বহুত আছে। এতিয়া মানে মই গম পাইছোঁ, মাংসৰ গোন্ধ পাই চাগে কুকুৰকেইটা ভুকিছে। ভিডিঅ'ত আপোনালোকে শুনিব, কুকুৰে পূৰা ভুকি আছে। মই মানে বহুত টেষ্টি খানা বনাইছোঁ নেকি, কুকুৰকেইটাও ৰৈ থাকিবই পৰা নাই। এতিয়া ৰচুন আদাটো দি লৈছোঁ, ভালকৈ দি দিওঁ আৰু এইখিনি মিক্স কৰি পিনে ঢাকি থৈ দিওঁ। এইখিনিতে মিক্স কৰি লওঁ ৰচুন আদাটো দি। এতিয়া মানে মাংসটো হৈ গ'ল আৰু আলুখিনি সিজিলে, আপোনালোকে চাব পাৰে এয়া সিজি গ'ল আৰু মাংস পিচ দেখুৱাই দিছোঁ, এইখিনি চাওক। এতিয়া আমি ইয়াত ভাতটো ইয়াতে দি দিম। আৰু এইখিনি হৈছে ভাত, এইটো হৈছে বাচমতি ৰাইচ, সৰু বাচমতি ৰাইচটো। আপোনালোকে ইচ্ছা কৰিলে হয়তো খোৱা ভাতো দিব পাৰে, একো প্ৰব্লেম নাই। আমাৰ মানে এইকেইদিন চাউল আনি থোৱা আছিলে বাচমতি ৰাইচ, সেইবাবে আমি বাচমতি ৰাইচ দিয়ে বনাইছোঁ। এতিয়া ভাতখিনি ঢালি লওঁ। এতিয়া মানে ভাতখিনি দেখিবলৈ এনেকুৱা হৈছে, এইখিনি অলৰেডি মানে বনাই হৈ গ'ল। এতিয়া আমি অলপ ডেক'ৰেট কৰি লওঁ। ডেক'ৰেট কৰি থাকোঁতে আপোনালোকক দেখুৱাইছোঁ। অলৰেডি আমাৰ এতিয়া ৰেচিপিটো হৈ গ'ল, ফিনিছ। এতিয়া আমি অলপ ইয়াত ডেক'ৰেট মানে কি আৰু নেমু অলপ চেপি লৈছোঁ, শ্লাইড মানে বেছি নহয়, দুটোপালমান। আৰু ইয়াৰ ওপৰত অলপ ধনিয়া ছিটিয়াই দিওঁ, খাবলৈ যাতে ভাল লাগিব আৰু। ফাইনেলি আমাৰ ৰেচিপিটো সম্পূৰ্ণ হৈ গ'ল। এতিয়া হাজবেণ্ডক এচামুচ খাই চাব দিওঁ কেনেকুৱা হৈছে, তেওঁ জনাব। এয়া লোৱা। কেনেকুৱা হৈছে কোৱা? বঢ়িয়া, নাইচ। যদি এতিয়া তেন্তে শেষত এইটোৱে কওঁ, যদি ৰেচিপিটো ভাল পায় আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। আৰু খুব সহজ, মানে বেছি ইনগ্ৰিডিয়েণ্টো নালাগে, আপোনালোকে সহজে বনাব পাৰে। তেনেহ'লে ভিডিঅ'টো যদি ভাল পায় শেষত লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু এটা কথা ক'ব পাহৰিলোঁ, আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগে শেষত কমেণ্ট এটা কৰি জনাব ৰেচিপিটো কেনেকুৱা লাগিলে। আৰু যদি আপোনালোকে ইচ্ছা কৰে আপোনালোকেও বনাই খাব হা, আৰু বনালে মোকো কমেণ্ট কৰি জনাব বনাইছোঁ বুলি। তেনেহ'লে বাই বাই।